হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল কৰবী ব্লগছত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, বাকী মোৰো ভাল। বহুদিন পিছত মই ভিডিঅ'টো বনালোঁ। কেইদিনমান অলপ ব্যস্ত আছিলোঁ, ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি বনাইছোঁ। সেয়া মানুহজন আছে বহি, মা নাই, বাইদেউ ঘৰত গৈছে। আপোনালোকক ছাৰপ্ৰাইজটো দিবই আছে। মই ভিডিঅ'টো একচুৱেলি বনাই ৰাখিছোঁ, কিন্তু মই এতিয়াও দিয়াই নাই। মানে মই ভিডিঅ'খন এডিট কৰিব সময় পোৱা নাই, মই দিম এইকেইদিনৰ ভিতৰতে। মাও গৈছে মানে বাইদেউহঁতৰ ঘৰত। কি কাৰণে গৈছে এইটোও গম পাব ভিডিঅ'খন চালে। এতিয়া মা আহি আছে, অলপ পিছত আহি পাব। আপোনালোকে চাই থাকক। হেল্ল' ফ্ৰেণ্ড, চাওকচোন মানুহজন বজাৰৰ পৰা কি লৈ আহিছে। এইটো ৰ'ব, মই ভালকৈ দেখাই আছোঁ। দেখিছেনে? চিনি পাইছেনে নাই? কাকৰ লৈ আহিছে। এইটো মই কাটিবও নোৱাৰোঁ, ৰান্ধিবও নাজানো। তাকে ঘৰলৈ যাম। ঘৰত মায়ে কাটি দিব, বাছি দিব, কেনেকৈ বাচিব লাগে। তাৰপিছত বনাম। একচুৱেলি মই নবনাওঁ, মানুহজনে বনাব। আৰু আনিছে ভোট জলকীয়া। দেখিছেনে ইমান ডাঙৰ ডাঙৰ। এটাই 5 টকাকৈ লয়, চাওকচোন ইমান দাম। তাৰপিছত এইখিনি দেখিছেনে, এইকেইডাল হ'ল লাওৰাগ। আৰু আছে, মই ইমান ভাল নাপাওঁ। মানে এনেকুৱা কয় যে ঘৰত থাকিলে ভাল নাপায়, ঠিক তেনেকুৱা হৈছে মোৰ। এতিয়া ঘৰত আছে যে, এতিয়া যেতিয়া খাব পাৰোঁ। এতিয়া মোক ভাল নালগা হৈছে। আগতে নাছিল, যেতিয়া মানে গছডাল নহয় তেতিয়া মোৰ ভাল লাগে। তেতিয়া বেলেগৰ পৰা খুজি খুজি আনিব লাগে যে। এয়া ডাঠা, তাকে কাটিলোঁ। আজি ভাবিছোঁ এইটোকে। আমাৰ আলহী খাই আহি পালে বেটীৰ বাৰীৰ পৰা। কিনাই গৈছে দেখোন আমাৰ মাকজনী। দেখিছে ফ্ৰেণ্ড, আহি পালে বেটীৰ বাৰীৰ পৰা আলহী খাই, একদম টপলা টপলি লৈ। এতিয়াহে উশাহ পালে নেকি। মই সেইকাৰণে হাৱাটো পাইছে না, এতিয়াহে উশাহ পালে। ইমান দিন উশাহ বন্ধ হৈ আছিল বেটীৰ বাৰীত। অলপ ওলালোঁ। কাকৰখিনি ঘৰত গৈ বাছি লৈ আহোঁ, মায়ে বাছি দিব। আৰু অলপ দোকানলৈ যাওঁ, ৰ'ব কিবা অলপ আনিবলগীয়া আছে, তাকে লৈ আহোঁ। তাকে ভিডিঅ'খন চাই থাকক। মায়ে আহি সোমালেই একদম শাকৰ বাৰীত। কি লাগিছে ছিঙি আছে। ইমান দিনৰ মূৰত আহিছে। ৰ'ব দেখাই আছোঁ দেই। এইফালে হেল্ল' ফ্ৰেণ্ড, খোৱা লোৱা হ'লনে আপোনালোকৰ? মোৰ হোৱা নাই। মই এতিয়াও লেচৰা ভাজি আছোঁ মাৰ কাৰণে। ইপিনে ভাত, তাৰপিছত মাংস বনাম, সেইখিনি ধুই ৰাখিছোঁ। গোটেইখিনি ৰেডি কৰিছোঁ। আদা, পিঁয়াজ, নহৰু, জ্বালা, মাংস, আলু একেবাৰে ধুই ৰাখি দিছোঁ। এইখিনি ভাজি হ'লে মাৰ দালি আৰু লেচেৰা ভাজি, ঘৰৰ লেচেৰা হয়, এইখিনি হ'লে তাৰপিছত মাংস বনাম। আপোনালোক ভিডিঅ'টো চাই থাকক। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে বাৰু কোনে কোনে ছাগলীৰ মূৰৰ ঘিলু খায়, ভাল পায়? আমাৰ মানুহজনে বহুত বেছি ভাল পায়। মই ভাবিছোঁ আপোনালোকে ভাল পায়নে? কমেণ্টত জনাবচোন। হেল্ল' ফ্ৰেণ্ড, কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল, এতিয়া কৰিছোঁ। ভিডিঅ'খন চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।